हाई हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल। आज मैं এটা পৰীক্ষা বৰ্ণনা কৰিম বায়ুৰ চাপ পৰীক্ষা কৰিম। তো বায়ুৰ চাপে কেনেকৈ কি সহায় কৰে, বায়ুৰ চাপে কেনেকৈ প্ৰভাৱ পেলায় বায়ুমণ্ডলত, তো সেই বিষয়ে আজি এটা আলোচনা কৰিম। আলোচনাৰ লগতে পৰীক্ষা কৰিও চাম। কিতাপত পঢ়িছোঁ কিন্তু মই এতিয়ালৈকে পৰীক্ষা কৰি চোৱা নাই। হয়তো যিসকলে এই পৰীক্ষা কৰি চাইছে বা জানে তেওঁলোকে ভিডিঅ'টো চাব নালাগে বাৰু, এনেই গালাগালি কৰি থাকিব, কমেণ্ট কৰি থাকিব। আপোনালোকে যিসকলে চোৱা নাই বা নাজানে, তো তেওঁলোকে যিসকলে কৰি চোৱা নাই তেওঁলোকে ভিডিঅ'টো চাওক, বা সৰু ল'ৰা ছোৱালী বা আপোনাৰ ভণ্টি ভাইটি যি আছে তেওঁলোকক এই পৰীক্ষাটো দেখুৱাওক, যাতে তেওঁলোকে নিজে কৰিলেও বা নিজে নকৰিও এই পৰীক্ষাটোৰ পৰা তেওঁলোকে প্ৰমাণ পাব পাৰিব যে বায়ুৰ চাপ আছে বা বায়ুৰ চাপে বায়ুমণ্ডলত প্ৰভাৱ পেলায়। তো বলক চাই লওঁ। তো প্ৰথমে এনেকুৱা এখন থালি ল'ব লাগিব বা পথালি যিকোনো এটা বস্তু ল'ব লাগিব। তাৰপিছত আপুনি ল'ব মম আৰু দিয়া চলাই দি আপুনি মমটো জ্বলাই দিব। জ্বলাই ইয়াতে ধুনীয়াকৈ বহাই দিব এই দেখুৱাৰ দৰে। ধুনীয়াকৈ বহা নাই, বহাব লাগিব। ধুনীয়াকৈ এনেকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপুনি, মই পানীখিনি কালাৰ কৰি লৈছোঁ, যিহেতু কালাৰ নকৰিলে বস্তুখিনি উঠি কিবা গম পোৱা নাযাব, সেইকাৰণে মই কালাৰ কৰি লৈছোঁ। আপুনি ইয়াতে পানীখিনি ঢালি দিয়ক। পানীখিনি আপুনি ঢালি দিয়ক। ঢালি দিয়াৰ পিছত আৰু পানীখিনি মই কালাৰ কৰি লৈছোঁ যাতে দেখা পোৱা যায়, বুজি পোৱা যায় কি হৈছে। তো এতিয়া মই এখন গ্লাছ ল'ম, কাঁচৰ গ্লাছ, কাৰণ কাঁচৰ গ্লাছত ধুনীয়াকৈ দেখা পাম ক'ত কি হৈ আছে। তো মই ধুনীয়াকৈ ঢাকি দিম, আৰু আপোনালোকে লক্ষ্য কৰিব কি হয়। চাওক মই ঢাকি দিছোঁ ধুনীয়াকৈ, আৰু এতিয়া চাওক পানীবিলাক ওপৰলৈ উঠি আহিছে। চাওক লক্ষ্য কৰক, পানীবিলাক ওপৰলৈ উঠি আহিছে, নিশ্চয় লক্ষ্য কৰিছে। তো মমডাল সৰু নুমি গৈছে কাৰণে মানে অলপ উঠিছে। মম দীঘল হ'লে এইখিনি হ'লে বায়ুৰ চাপ যিখিনি হয় এইখিনি উঠি আহিব। তো ভিতৰত সোমাইছে কাৰণ ভিতৰত বায়ুৰ চাপ কমিছে আৰু বাহিৰত বায়ুৰ চাপ বেছি হৈছে। সেইকাৰণে বায়ুৰ চাপে কি কৰিছে, সেই পানীখিনি ওপৰলৈ ঠেলি পঠিয়াইছে। এয়াই হ'ল বায়ুৰ চাপ। যদি আপুনি এই পাত্ৰটো ডাঙৰ ল'লে আৰু যাতে বায়ুখিনি যাতে বেছি যেতিয়া হ'লে তেতিয়াহ'লে হয়তো গোটেইখিনি পানী উঠাব পাৰিলেহেঁতেন, কিন্তু ইয়াতে সেই বায়ুৰ আয়তন সাপেক্ষে চাপ সাপেক্ষে যিখিনি আছিল সেইখিনিয়ে পানী ওপৰলৈ উঠাইছে। লক্ষ্য কৰক আপোনালোকে পানী কিমানখিনি আছিল, এয়া চাওক নিজে নিজে উঠি আহিছে। আপোনালোকে নিজে চাইছে, চাওক কিমানখিনি পানী উঠি আহিছে। এয়াই হ'ল বায়ুৰ চাপ। চাওক ঢাকি দিছোঁ, ঢাকি দিয়াৰ লগে লগে চাওক পানীখিনি ওপৰলৈ উঠি আহিছে। চাওক নিশ্চয় লক্ষ্য কৰিছে পানীখিনি ওপৰলৈ কিমান ওপৰলৈ উঠি আহিছে পানীখিনি। চাওক চাওক এইখিনিলৈকে উঠি আহিছে পানী। তো 2বাৰ 3বাৰলৈকে কৰিলোঁ পৰীক্ষাখিনি। তো বায়ুৰ চাপ কি হয় নিশ্চয় ধৰিব পাৰিছে, বা আপুনি সৰু ল'ৰা ছোৱালীক এতিয়াও সেইখিনি দেখুৱাব পাৰে যে বায়ুৰ চাপে কেনেকৈ প্ৰভাৱ পেলায়। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, আৰু যদি নতুন আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব।